চাইনা বিশ্বৰ আটাইতকৈ বেছি জনসংখ্যা থকা ঠাই। ইলেক্ট্ৰনিকৰ প্ৰায়বোৰ বস্তু চাইনাতে বনোৱা হয়। তেন্তে বন্ধুসকল, আজি আমি চীনৰ বিষয়ে এনে কিছুমান কথা জনাম যিবোৰ আপুনি হয়তো নাজানে। চীনকো ভাৰতৰ দৰে প্ৰাচীন সভ্যতা মনা হয়। যেনেকৈ ভাৰতৰ সভ্যতাৰ মূল সিদ্ধান্ত হৈছে জীয়াই থকা আৰু আনকো জীয়াই থাকিবলৈ দিয়া হয়, এনেকৈ চীনী সভ্যতা আগৰ পৰাই নিজৰ ঠাইখন বঢ়াবলৈ লাগি থাকে। এইটো কাৰণ হয় যে প্ৰথমে ই তিব্বতক আগুৰি ল'লে আৰু এতিয়া ভাৰতৰ নৰ্থ ইষ্টৰ ওপৰত বেয়া চকু আছে। লগতে চাইনা পৃথিৱীৰ ভিতৰত 4 নম্বৰ ডাঙৰ দেশ হোৱাৰ ফলতো কাষৰ দেশবোৰৰ লগত যুঁজি থাকে আৰু সৰু দেশবোৰক ধমকি দি থাকে। ইয়াৰ আৰ্মি পৃথিৱীৰ সকলোতকৈ ডাঙৰ আৰ্মি। আমেৰিকাৰ পাছত ডিফেন্সৰ ওপৰত খৰচ চাইনাই কৰে, যিটো 13 লাখ কৰোৰৰ ওচৰত। চাইনাৰ আৰ্মি ছাব মিলিটাৰী ট্ৰেইনিং আৰু নেচাৰৰ কাৰণে গোটেই বিশ্বত চৰ্চিত। ট্ৰেইনিঙৰ সময়ত নতুন চলজাৰৰ কলাৰত পিন লগাই দিয়া হয়। এইটো এই কাৰণে কৰা হয় ফলত সিহঁতৰ ডিঙি চিধা থাকে যাতে। কুকুৰৰ লগতো বান্দৰ, হাঁহ আৰু পাৰ চৰাইকো ট্ৰেইনিং দিয়া হয়। চীনে 10,000তকৈও বেছি পাৰ চৰাইক মেছেঞ্জাৰ ট্ৰেইনিং দি থৈছে। যুদ্ধৰ সময়ত যদি মডাৰ্ণ টেকন'লজি ফেইল হৈ যায়, তেতিয়া মেছেজ আদান প্ৰদান কৰিবলৈ এইবোৰক ব্যৱহাৰ কৰিবৰ বাবে। চীনত 4 কোটি মানুহ আজিও আণ্ডাৰগ্ৰাউণ্ড গুফাৰ মাজত থাকে, যিটো অষ্ট্ৰেলিয়াৰ জনসংখ্যাতকৈও বেছি। এইটো গৰমত ঠাণ্ডা আৰু ঠাণ্ডাত গৰম থাকে। প্ৰায় 14,000 বছৰ আগত য়েল্লো নদীৰ পাহাৰ আৰু জংঘলবোৰত নেচাৰেল গুফা বনি গৈছিল। 4,000 বছৰ আগত থকা মানুহে নিজে গুফা বনাবলৈ লৈছিল আৰু তাৰে ভিতৰত কিছুমান গুফা আজিৰ দিনত হোটেল আৰু ৰিচৰ্ট বনাই দিয়া হ'ল। চীনৰ প্ৰেছিডেণ্ট ছি জিনপিঙে নিজৰ জীৱনৰ কেইবছৰ এনেকুৱা গুফাতে কটাইছিল। চাইনাত কেৱল এটা শিশুৰ জন্ম দিয়াৰ অনুমতি আছে আৰু 2টা শিশু জন্ম দিয়া অপৰাধ হয়। চীনৰ এই পলিচিৰ বাবে মহিলাৰ বহুত কমি হ'ল। ইয়াৰ ফলত চন 2020ৰ শেষলৈকে চীনত 3 কোটি পুৰুষ এনেকুৱা থাকিব যিবোৰৰ বিয়া পাতিবলৈ ছোৱালী নাপাব। চীনৰ এই বিখ্যাত যে টেবুল আৰু চেয়াৰ বাদ দি বাকী 4 ঠেঙীয়া চব বস্তুকে খাব পাৰি। চীনত প্ৰতি বছৰে জুন মাহত ডগ মিট ফেষ্টিভেল মনোৱা হয়। এই ফেষ্টিভেলতে 10,000তকৈও বেছি কুকুৰ মাৰি পেলোৱা হয়। অনুমানিক হিচাপত প্ৰতি বছৰে চীনত 1 কোটি কুকুৰক মৰা হয়। চীনত খোৱাৰ নামত প্ৰতি বছৰে 40 লাখ মেকুৰী খাই পেলোৱা হয়। চীনৰ গ্ৰেট ৱাল। চীনৰ গ্ৰেট ৱাল 5 শতাব্দীৰ পৰা বনোৱা আৰম্ভ হৈছিল আৰু 16 শতাব্দীলৈকে ইয়াৰ কাম চলি থাকিল। এই ৱালৰ নিৰ্মাণ মাটি আৰু শিলেৰে বনোৱা হৈছিল। এই ৱালখন শত্ৰুৰ পৰা বাচিবলৈ বনোৱা হৈছিল। ৱালখন সম্পূৰ্ণ নহওঁতে 1911ৰ পৰা 12 চনত চাকিংছ খানে আক্ৰমণ কৰি দিছিল আৰু ইয়াক ভাঙি চীনত সোমাই গৈছিল। আৰু এই ৱালখনৰ দীঘলতা 8,800 কিলোমিটাৰ হয়। মানুহে বনোৱা এইটো এটা ডাঙৰ সফলতা। এই ৱালখনক 7টা ৰহস্যত ধৰা হয়। এই ৱালখন বনাওঁতে যিখিনি বনোৱাৰ মৃত্যু হৈছিল, এই সকলো ইয়াতেই পুতি দিয়া হৈছিল। কোৱা মতে এই ৱালখন বনাওঁতে 3,000 বনুৱাৰ মৃত্যু হৈছিল আৰু প্ৰায় 20,000তকৈও বেছি বনুৱাই গোটেই জীৱন এই ৱালখন বনোৱাতে লগাই দিছিল। আপোনালোকে শুনিছে চাগে, চাইনাৰ এই ৱালখন মহাকাশৰ পৰা দেখা যায়, কিন্তু এই কথাটো সম্পূৰ্ণ মিছা। নীল আৰ্মষ্ট্ৰঙে যেতিয়া চন্দ্ৰৰ পৰা ঘূৰি আহিছিল, তেওঁ এই কথাৰ ৰহস্য ফাদিল কৰিছিল। চীনত ৰেচম কাপোৰৰ 3,000 ইছাপুৰৰ পৰাই বনি আহিছে। প্ৰাচীন ৰোমৰ মানুহে চীনক চিৰিংগা নামে জানিছিল। ইয়াৰ অৰ্থ হ'ল ৰেচমৰ দেশ। চীনে পলুৰ পৰা ওলোৱা ৰেচম কাপোৰৰ কথা পৃথিৱীৰ পৰা লুকুৱাই থৈছিল। কোনো যদি এই প্ৰজাতিৰ কথা বেলেগ দেশক কোৱাৰ উদ্দেশ্যে ধৰা পৰিছিল, তেন্তে তাক মাৰি পেলোৱা হৈছিল। চীনসকলে 3,000 বছৰ আগতেই চিলাৰ উৎপাদন কৰিছিল আৰু ইয়াৰ ব্যৱহাৰ শত্ৰুক যুদ্ধৰ সময়ত ভয় খুৱাবলৈ কৰিছিল। পৃথিৱীৰ সকলোতকৈ পুৰণা কাগজৰ টুকুৰা চীনত পোৱা যায়, যিটো প্ৰথম বা দ্বিতীয় শতাব্দীৰ হয়।
এই কাগজৰ টুকুৰাটো বহুত মজবুত হয়। আগতে ইয়াক কাপোৰ বনাবলৈ ব্যৱহাৰ কৰা হৈছিল। আপুনি চীনৰ কিছুমান ফটো মাস্ক পিন্ধা মানুহ দেখিছে চাগে। ইয়াৰ কাৰণ হ'ল ইয়াৰ প্ৰদূষণ। পৃথিৱীৰ 29% বায়ু প্ৰদূষণৰ কাৰণ চীনক মনা হয়। চীনৰ বেইজিঙত এটা দিন উশাহ ল'লে ইমান ক্ষতি হয় যিমান 40টা চিগাৰেট খালে হয়। ইয়াৰ পপুলেশ্যন ইমান বেছি যিটো মহাকাশৰ পৰা দেখা যায়। বেছি জনবসতিৰ বাবে চীনত কেইবছৰমানৰ পৰা কনষ্ট্ৰাকশ্যনৰ কাম বেছি গতিত বাঢ়িছে। 2003ৰ পৰা 11 চনলৈকে চীনে যিমান চিমেণ্ট ব্যৱহাৰ কৰিলে যিটো আমেৰিকাই 20 শতাব্দীত কৰা নাই। চীনত প্ৰতি 5 দিনৰ মূৰত ইমান ডাঙৰ বিল্ডিং বনোৱা হয় যিটো ডাৱৰক চুৱেগৈ। পৃথিৱীত য'তেই নহওক পাণ্ডা দেখিলে এটা কথা মানি ল'ব যে ইয়াৰ ওপৰত চীনৰ অধিকাৰ আছে। চীনে এই প্ৰজাতিটোক বেলেগ ঠাইত ভাড়াতহে দিছে আৰু ইয়াৰ পোৱালিবোৰৰ ওপৰত চীনৰ অধিকাৰ আছে। আপুনি যদি হট বেলুনত উঠি পৃথিৱী চাবলৈ ওলায় তেন্তে চীনৰ ইয়াংচু টাউন সকলোতকৈ সুন্দৰ দেখিব। চাইনাত চন 2009 চনৰ পৰাই ফেচবুক আৰু টুইটাৰ বেন আছে। চীনৰ চৰকাৰে নিজৰ দেশৰ নাগৰিকৰ ওপৰত সম্পূৰ্ণ চকু দি থয়। অলপ কিবা সন্দেহ হ'লে জেলত ভৰাই দিয়ে। চাইনাত যদি ধনী ব্যক্তিজনে ক্ৰাইম কৰে তেন্তে তেওঁৰ ঠাইত বেলেগ কাৰোবাক জেলত ভৰাব পাৰে। চীনৰ ভাষাত চীনী বা মিণ্ড্ৰিন পৃথিৱীৰ ভিতৰত অতি বেছি কোৱা ভাষা। দ্বিতীয় নম্বৰত আছে ইংৰাজী আৰু তৃতীয় নম্বৰত আমাৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী। তেন্তে বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব আৰু তলত কমেণ্ট কৰি জনাব আগলৈ কোন দেশৰ বিষয়ে জানিব বিচাৰে।